বিৰি দি থাকিলে শিখৰ দি থাকিলে থাকিম তোৰে লগতে বিৰিও জ্বলাই দিম। ঐ ৰাহুল ভাই, তই মোৰ ট্ৰেক্টৰখন হাল মাৰিবলৈ আনি ক'ত ফচাই দিলি হা? আৰু এতিয়া ট্ৰেক্টৰ চকাৰ ওপৰত বহি লৈছ তই। ট্ৰেক্টৰখন ঠেলি দেহি, মোৰ হাল মাৰিবলৈ আছে। মই এইবাৰ কচু খেতি কৰিম বুলি ভাবিছোঁ নদীৰ পাৰত। অ' কাকা, মই তোৰ বেয়া ট্ৰেক্টৰখন ঠেলিব নোৱাৰোঁ। অলপ টাইম পিছেই বেয়া হৈ থাকে আৰু বোকাত বাৰে বাৰে ফচি যায়। আমাৰ জেচিবিখনেই ভাল, ক'তো নফচে। তোৰ ট্ৰেক্টৰখনত অলপো শক্তি নাই। মাছ মাংস অলপ ভালকে নোখোৱাও তই। সেইবোৰ নোখোৱাও যেন, সেইকাৰণে তোৰ ট্ৰেক্টৰখন বেছি দুৰ্বল, শক্তিয়েই নাই। তাক খালি সদায় আলু ভাজি খুৱাই থাকিবি, ক'ত তাৰ শক্তি হ'ব। তই মনে মনে থাক, কি বকবাছ কৰি আছ? মোৰ ট্ৰেক্টৰখন ফ্ৰীতে নিবি টকা নিদিয়াকৈ, আৰু কি উল্টা পুল্টা কথা কৈ আছ? ট্ৰেক্টৰক কোনে মাছ মাংস খোৱাব দেখিছ হা? বকবাছ কৰিবলৈ খুব ভাল লাগে ন তোৰ? অলপ হেল্প হ'লে কৰিব নোৱাৰ? মই অকলে ট্ৰেক্টৰখন বোকাৰ পৰা উঠাব চেষ্টা কৰি আছোঁ। আৰু আমাৰ এইজন ভাইজান, ভাইজান, তই কিয় এফালে পিছফালে চোৱা নাই যেন? তই আমাক নেদেখাৰ দৰে আগলৈ গৈ আছ চিধা। আমাৰ ট্ৰেক্টৰখন বোকাত সোমাই গৈছে, অলপ ঠেলি দিব লাগে, সি মনে মনে গৈ আছে। আমাৰ ফালে হ'লে এনেকুৱা নহয় দেই। কাৰোবাৰ ঘৰত বিয়া সভা হ'লে আমাক নেমাতিলেও আমি খাব যাওঁ। আৰু ই সহায় কৰিব মাতিলেও নাহে। মোক কিয় মাতিছ? মোৰ পথাৰত কাম আছে। মোৰ তোক সহায় কৰিবলৈ টাইম নাই এতিয়া। মোৰ 100 বিঘা মাটি কোৰ মাৰি খেতি কৰিবলৈ আছে। মোৰ গৰুকেইটা কোনোৱে চুৰ কৰিলে জানো? এতিয়া কোৰ মাৰি খেতি কৰিব লগা হৈছে। ভাই, মোৰ ট্ৰেক্টৰখন বোকাৰ পৰা ওলাই দিহি আহ। তোৰ খেতি মই ফ্ৰীতে হাল মাৰি দিম। সঁচা নেকি? তেনেহ'লে ট্ৰেক্টৰখন মই বোকাৰ পৰা ওলাই দিম। এক ঠেলাই ট্ৰেক্টৰখন বোকাৰ পৰা ওলাই যাব। মোৰ কিমান শক্তি তহঁতে নাজানই। বিৰি দি থাকিলে শিখৰ দি থাকিলে থাকিম তোৰে লগতে বিৰিও জ্বলাই দিম, শিখৰো মিলাই দিম, মৰি যাম কেঞ্চাৰ বেমাৰতে। মোৰ নিচিনা বন্ধুত্ব দুষ্ট নকবি, মই খাবও যে পাৰোঁ মই। কিবা খং উঠিলে সকলো বেয়া বস্তু এৰি দিবও যে পাৰোঁ মই।